Hello everyone, কি খবৰ আশা কৰিছো আপোনালোক বহুত বেছি ভাল কৈ আছে আৰু ইয়া চাওকচোন ৰঙা ৰঙৰ চাদৰ মেখেলা এযোৰ এমব্ৰইডাৰী কৰিবলৈ লৈছো খুব সিম্পল ডিজাইন এটা এমব্ৰইডাৰী কৰি দেখুৱাম অৰ্কিড ফ্লাৱাৰৰ ডিজাইন এটা আঁকি দেখুৱাম কপৌ ফুলৰ ডিজাইন আৰু তাৰ কাৰণে মই চিন দি লৈছো ফুলপাহ সমান ধুনিয়াকে হ'বলে সাৰ্কেল চাপত চিন দি লৈছো আৰু এতিয়া লৈ লম এডাল বগা ৰঙৰ ৰিবন অলপ ডাঙৰ সাইজৰ ইয়া চাওক এতিয়া ধুনিয়াকে সিলাই যাম মই ফুলপাহ আৰু ইয়া প্ৰথম পাহ পেটেল সিলাই গৈছো ওপৰৰ ফালে তিনিটা লাইন এড কৰিম মই আৰু তলৰ ফালে দুটা পেটেলৰ লাইন এড কৰিম এয়া 2 নম্বৰ খিলা পেটেল আৰু ইফালে 3 নম্বৰ খিলা পেটেল এনেকুৱা ধৰণে সমানকে ধৰি লৈ মই সিলাইছো আৰু তলৰ ফালে দুটা পেটেল দিম আৰু এয়া চাওক এতিয়া অলপ ডাঙৰ সাইজৰ হেকে আগৰ নিচিনাকে অলপ ডাঙৰ সাইজৰ হালধীয়া ৰঙৰ ৰিবনেৰে ইফালৰ পৰা হিফালে মই আনি এনেকে সিলাই দিছো এই ডিজাইনটো চাওক আৰু এতিয়া লৈছো বেঙুনীয়া ৰঙৰ এডাল ৰিবন সৰু সাইজৰ এডাল ইমানটো সাইজৰ এটা হে ওপৰৰ পেটেল খিলাত মই এনেকে আকৌ সিলাই দিছো আৰু একেই সাইজৰে গুলপীয়া ৰঙৰ এডাল ৰিবনেৰে হে সমান একেই ধৰণে ওচৰতে এনেকে ৰিবনডাল সিলাই দিম এয়া চাওক এয়া কপৌ ফুল এপাহ ধুনিয়াকে হৈ গল এয়া চাওক আৰু এয়া মই ডাল আৰু পাত সিম্পল কে সিলাই দিছো এখন মেখেলাখনৰ এনেকে ডিজাইন দিছো ইয়া হালধীয়া ৰঙৰ সৰু সৰুকে কপৌ ফুল এনেকে পাহাৰ ডিজাইনত মানে ত্ৰিভুজ আকাৰত মই সিলাই গৈছো এটো ডিজাইনত আৰু তাৰ কাখতে এটো ৰিবনেৰে বেলেগ এটা ৰঙৰ ৰিবন দিছো তো অলপমান গোল্ডেন কালাৰ হ'ব নে বেবি পিংক কালাৰ হ'ব আৰু তেনেকুৱা ধৰণে দুটা কালাৰ এড কৰিছো মেখেলাখনত এয়া দেখিবলৈ এনেকুৱা লাগিছে গুটে মেখেলাখনত মই অৰ্কিড ফুলেৰে এনেকে সিলাই দিলো আৰু এখন চাদৰখন গেৰু ডিজাইন কৰিছো অৰ্কিড ফুলৰ মানে এটা লাইন দি দিছো এয়া দেখিবলৈ এনেকুৱা লাগিছে খুব সিম্পল হয় চাদৰ মেখেলাযোৰ সিম্পল কে সিলাই উলিয়াইছো খুব লৰালৰিকে দেখিবলৈ এনেকুৱা লাগিছে চাদৰখন আৰু এয়া চাওকচোন বগা ৰঙৰ দহি বাটিছো আৰু হালধীয়া ৰঙৰ মনি এটা এড কৰি দিছো দহি গিডালত এয়া চাওক আৰু দহিখিনি মই খুব হেঙাকে মানে এড কৰিছো খুব সিম্পল কে চাদৰ মেখেলাযোৰ যেহেতু বনাইছো পাছত মই ডিজাইন কৰিম চাদৰখনত এতিয়া মোৰ মন নগল এনেকে ডিজাইন সিম্পল অৰ্কিডৰ এনেকে ডিজাইন এটা দি থৈ দিলো আৰু ইয়া চাওক মেখেলাখনৰ ইটো পাৰেও হেকে ধৰণে দুটা ৰং এড কৰিছো আৰু মাজতে এপাহ কপৌ ফুল এড কৰি দিছো আৰু খুব কম সময়তে এযোৰ সিম্পল চাদৰ মেখেলা উলিয়ালো অৰ্কিড ফুলৰ ডিজাইনত হেয়া চাওক চাদৰ মেখেলাযোৰ গুটে মেলি দেখুৱা নাই যেহেতু খুব সিম্পল কে বনাইছো আৰু কেকপিমান মই ঘৰতে ফটো মাৰিছিলো ফটোতে মই দেখিবলৈ এনেকুৱা লাগিছে আৰু এয়া এনেকুৱা ডিজাইনত চাদৰ মেখেলাযোৰ বনালো আশা কৰিছো আপোনালোকে এই ভিডিওটো চাই ভাল পাইছে এই ফুলপাহৰ ডিজাইনটো নতুন কোনোবাই শিকিব বিচাৰে যদি খুব সহজতে শিকিব পাৰিব আৰু নতুন কোনোবাই চাইছে যদি মোৰ ভিডিওটো প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আজিলে ভিডিওটো সামৰিবলৈ লৈছো আপোনালোকে যতে নাথাকক কিয় সদায় হাঁহি থাকক সদায় সুস্থ থাকক থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই